Hi guys, hope you are all have fine. Aloha, apni jodi channel to subscribe kora nai, subscribe da partho. All right. Azir video বিষয় লৈ আগবঢ়াৰ আগতে আপোনাৰ আগত এটা কোৱেশ্চন ৰাখিম। দুই দিনৰ আগত মই আসপা এক বিষয়ক লৈ এটা ভিডিও আনিছিলো। আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু দেশৰ গৃহমন্ত্ৰীৰ মাজত আসপা এক সম্পূৰ্ণৰূপে অসমৰ পৰা উঠাই লোৱাৰ কথা চলি আছে। এতিয়া মোৰ প্ৰশ্নটো হ'ল আসপা এক অসমত কেতিয়া লাগু কৰা হৈছিল? মই আপোনাৰ আগত অপচন ৰাখিছো 2000, 1998, 1990 या 1958। কমেন্ট সেকশনত আপুনি এনসারটো নিশ্চয় জনাব আৰু আপুনি যদি ইয়াৰ এনসার বিষয়ে জ্ঞাত নাই আপুনি ইন্টাৰনেটত সাৰ্চ কৰিলে পাই যাব। বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এটো আমাৰ অসমবাসীৰ কাৰণে। ওকে অলৰাইট, যোৱাকালি মই অসমত চলি থকা বিদ্যুতৰ নাটনি বিষয়ত ভিডিও এটা আনিছিলো আৰু এই বিষয়তে আপডেট নিউজ বুলিতো ক'ব নোৱাৰি, বাট বহুত চৰ্চিত চলি আছে বাতৰি কাকতত এই বিষয়টো। প্ৰথম ভাগত ক'বলৈ গ'লে আমাৰ অসমত 4টা বিদ্যুৎ উৎপাদন কেন্দ্ৰ আছে। এই 4টা বিদ্যুৎ কেন্দ্ৰৰ মুঠ 420 মেগাৱাট বিদ্যুৎ উৎপাদন কৰাৰ ক্ষমতা আছে আৰু ৰিপৰ্টৰ জৰিয়তে জনামতে এই 4টা বিদ্যুৎ উৎপাদন কেন্দ্ৰ কিছু প্ৰব্লেমৰ কাৰণে 250ৰ পৰা 300 মেগাৱাট বিদ্যুৎহে উৎপাদন কৰি আছে। কিন্তু কথাটো এইটো নহয় যে 250-300 মেগাৱাট বিদ্যুতে অসমৰ কাৰণে যথেষ্ট। স্বাভাৱিক দিনত আমাৰ অসমত বিদ্যুৎ বিভাগে ৰাজ্যত উৎপাদন হোৱা 200-300 মেগাৱাট সৈতে কাষৰীয়া ৰাজ্যৰ পৰা 1400-1500 মেগাৱাট বিদ্যুৎ ক্ৰয় কৰে। মই এই যি মেগাৱাটৰ নাম্বাৰ আপোনাক জনাই আছো ইয়া পাৰ ডে হিচাপত। ওকে, এতিয়া টোটেল কৰিবলৈ গ'লে ৰাজ্য আৰু কাষৰীয়া ৰাজ্যৰ পৰা ক্ৰয় কৰা মুঠ 1700-1800 মেগাৱাট হয়। এতিয়া অসম বিদ্যুৎ বিভাগৰ ফালৰ পৰা কোৱা মতে কেইদিনমান আগৰ পৰা অসমত 700 মেগাৱাট বিদ্যুৎ উঠিক লগা হৈ আছে। ওকে, চোৱা 700 মেগাৱাট উঠিক বিদ্যুৎৰ আৱশ্যক হোৱাৰ কাৰণ কি তাৰ ডিটেইলছ ৰিপৰ্টটো আমাৰ লগত নাই, বাধা মোৰ কিছু পাৰ্চনেল এক্সপিৰিয়েঞ্চ জৰিয়তে কওঁ। আপোনাক যদি দিনটোত কাৰেণ্টৰ বহু প্ৰয়োজন থাকে, হয়তো আপুনি টিভিত মেচ চাবৰ বাবে হওক বা যিকোনো কামৰ বাবে, সেই সময়ত আপুনি লক্ষ্য কৰি পাব একচুৱেলি কাৰেণ্টটো দিনটোত কিমান সময় থাকে আৰু কিমান সময় নাথাকে। বাকী দিনত যেতিয়া আপোনাৰ কাৰেণ্টটো ইমান ইম্পৰ্টেণ্ট নহয়, আপোনাৰ বিচাৰো নাথাকে কাৰেণ্টৰ প্ৰতি। কিন্তু কেইদিনৰ আগৰ পৰা যি অসমখনত প্ৰচণ্ড গৰম পৰা আমি দেখি আছোঁ, তেনে ক্ষেত্ৰত সকলো জনসাধাৰণে বিচাৰে যে গৰমৰ পৰা কিছু পৰিত্ৰাণ পাবলৈ কাৰেণ্টটো 24 ঘণ্টাই থাকক। বহুতৰে এনে অৱস্থা হয়, গৰমত কাৰেণ্টটো নাথাকিলে ঘৰত থাকিব নোৱাৰে। এতিয়া কথাটো হ'ল অসমৰ চাৰিওকোণে 24 ঘণ্টাই কাৰেণ্টটো দিয়াৰ কাৰণে অসম বিদ্যুৎ বিভাগক 2500 মেগাৱাট বিদ্যুতৰ প্ৰয়োজন হয়। কিন্তু চুবুৰীয়া ৰাজ্যৰ পৰা 1400-1500 মেগাৱাট ক্ৰয় কৰি আৰু ৰাজ্যত উৎপাদন হোৱা বিদ্যুতক লৈ 1700-1800 মেগাৱাটহে হয়। আৰু সেই 1700-1800 মেগাৱাটকে অসম বিদ্যুৎ বিভাগে লোডশ্বেডিঙত চলাই আছে। বিদ্যুতৰ লোডশ্বেডিং মানে বহুতে জানে, লোডশ্বেডিং মানে ক'বলৈ গ'লে অসমৰ কোনো এলেকাত আধা ঘণ্টা কাৰেণ্টটো কাটিলে আৰু কোনোবা এলেকাত আধা ঘণ্টা, দিনত 8-10 বাৰলৈকে এনে হ'ব পাৰে। চিম্পলি ক'বলৈ গ'লে কম বস্তুক সকলোকে ভাগ বতৰা কৰা ধৰণৰ। ওকে, এইখিনিতে কিছুমানৰ প্ৰশ্ন হ'ব পাৰে, আমাৰ পৰা বিদ্যুৎ বিভাগে ইউনিট প্ৰতি পইচা লয় আৰু লগা সময়ত কাৰেণ্ট দিব নোৱাৰে, আৰু যদি মেগাৱাট কম হৈ আছে কাষৰীয়া ৰাজ্যৰ পৰা কিনি পূৰণ কিয় কৰিব নোৱাৰে? নিশ্চয় এই বিষয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী যোৱাকালি কৈছে অসমত নাটনি হৈ থকা 700 মেগাৱাট, আৰু এই 700 মেগাৱাট যদি অসম চৰকাৰে কাষৰীয়া ৰাজ্যৰ পৰা কিনিব লগা হয়, 700 মেগাৱাটত 180 কোটি প্ৰতি মাহত পে' কৰিব লগা হ'ব। আৰু এইটোও কোৱা হৈছে যদিহে এই 700 মেগাৱাট কাষৰীয়া ৰাজ্যৰ পৰা কিনাৰ সিদ্ধান্ত লয়, তেতিয়া হয়তো পাৰ ইউনিটৰ মূল্য কিছু বাঢ়িব পাৰে, মানে অসমৰ জনসাধাৰণৰ বিদ্যুৎ বিলত কিছু টকাৰ নাম্বাৰ বাঢ়িব পাৰে। ওকে, এই বিষয়ে 8 ছেপ্টেম্বৰ মানে আজিৰ দিনটোতে কেবিনেটত এটা বৈঠক বহিব আৰু তাতে সিদ্ধান্ত লোৱা হ'ব বুলি কোৱা হৈছে। হয়তো এনেদৰে লোডশ্বেডিঙত চলিব, নহ'লে যদি নাটনি বিদ্যুতৰ পূৰণ কৰিম বুলি সিদ্ধান্ত লয়, আমি জনসাধাৰণেও হয়তো কিছু টকা বিলত বেছি দিব লাগিব। আপডেট নিউজ আহিলে মই আপোনাৰ আগত ভিডিঅ' নিশ্চয় আনিম। থেংক ইউ ফৰ ৱাচিং, হেভ এ গুড ডে।